ৰিলিফ আহি গ'ল ন যিসকলে বান বিধ্বস্ত ৰাইজসকলে মন্দিৰৰ কাষতেই লক্ষ্মণৰ দোকানৰ ওচৰত ক্লাব ঘৰত ৰিলিফৰ ব্যৱস্থা কৰিছে। যিসকল বান বিধ্বস্ত ৰাইজসকলে আহি বৰদৈৰ পৰা ৰিলিফ গ্ৰহণ কৰি জানিছে যাতে প্লিজ আহিয়ে দিছে আমাৰ মেম্বাৰো আছে। গতিকে যিসকলে ধৰক ৰিলিফ পাব লগা আছে, গতিকে যোনে যোনে ভাগত আছে লৈ মেলি যাবই লাগে। ভাল এই ভিডিঅ' হিচাপে বিতৰণ কৰিব পাৰিলে জানিম যে আমি মানে ৰাইজক কিবা এটা সহায় কৰিব পাৰিছোঁ। নিশ্চয় নিশ্চয় কালিৰ পৰা আমি লাগি আছোঁ ৰাইজক। নিশ্চয় বঢ়িয়া ভাল বাইদেউ সেইটো আমাৰ পঞ্চায়তৰ ৰিলিফ বিলাব আহিছে ন বাইদেউ? ৰাইজে গম পাইছে নাই পাইছে আৰু পোৱাৰ লগতে এই ভিডিঅ'টো চাই মেলি যাতে সকলোৱে আহিব লাগে তাৰ কামনাৰ মই এইটো ভিডিঅ'টো বনোৱা হৈছে আজি। কাৰণ মোৰ কোনো নিজৰ লোভত নহয়, বাইদেউটোতো চাবৰ কাৰণে হেৰি দিয়া নাই, কিন্তু ৰিলিফ দিছে। সকলোৱে এই ভিডিঅ'টো চাই মেলি কুইক আহিব লাগে প্লিজ।